guys, welcome back to my YouTube channel. পুনৰবাৰ এটা ভিডিঅ' লগাবলৈ স্বাগতম জনাইছো আৰু মই নতুন ৰুমত শিফ্ট হলো দেখি গম পাইছে চাগে মোৰ বেকগ্ৰাউণ্ডটো দেখি আগৰ ৰুমটো নহয় একচুয়ালি মানে কি হয় এই এজনী সুমন তাই যাবগে সুমন কেনেকুৱা লাগিছে যাবলৈ পাই অনুভৱটো সো তাহাঁতি যাবগে সুদৰ্শনা অলৰেডি গ'ল ইহঁতৰ তিনিজনী ৰুমমেট আছিল যে সো ইহঁতে যাব এই ঘৰ নগাঁৱত হয় আৰু এও যাবগে স্মিতা এই শিৱসাগৰৰ হয় হাই কৈ দিয়া সো মানে কি হ'ল আমি আজি যাম নগাঁও যাম এক থ'বৰ কাৰণে যাম তাহাঁতৰ ঘৰৰ পৰা মা আৰু দেউতা আহি আছে সো মই যাম স্মিতা যাব আৰু লগত দুজনী যাব সো তাইক থ'ব যাম নগাঁৱত অলপ ফুৰিমো মেলিমো সো ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাম আমাৰ নগাঁৱৰ জাৰ্ণি নগাঁৱত কি কি চাওঁ সকলো দেখা দেখিম ভিডিঅ'টোত স্কিপ নকৰিবা আৰু একেবাৰে শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু এয়া গোটেইখন পেকিং অৱস্থা নাই এইখন আছিলে স্মিতাৰ বিচনা স্মিতাৰ মাহঁত আহিলে অলৰেডি তাৰে বস্তুখিনি লৈ গ'লহি এইবিলাক এইটো স্মিতাৰ বেগ আমি নগাঁও যাবৰ কাৰণে পেকিং হয়তো মোৰ বেগ এইবোৰ ইয়াতে কিবা কিবি আৰু এয়া সুমন বহি আছে ইহঁতি হাই কৈ দিয়া তুমি তাৰপিছতে এয়া আৰু তাই সেইবিলাক লৈ যাব চব খালী হৈ যাব অলৰেডি খালী হ'লেই টেবুল চেবুল আৰু বাকী থাকিলে মোৰ বিচনাখনো তুলি চুলিবিলাক আঁতৰাই থৈছোঁ সেয়া কিটচেনটো মানে ইয়াত এইটো ৰুমত মানে কিটচেনটো এক্সট্ৰা নহয় মানে লগতে লাগি আছে এটাচ হয় চ' তাৰপিছত আৰু এখন মোৰ টেবুল আৰু বেগ চেগ চব উলিয়াই থোৱা আছে আৰু এজনী শুই আছে এই বিচনাত নিজৰ বস্তুবোৰ দি পঠালেতো এতিয়া মোৰ লগতে শুই আছে আৰু ওলাইছোঁ আৰু কাপোৰ পিন্ধিলোঁ এয়া অলপমান হাত দীঘল পিন্ধি লৈছোঁ যিহেতু এ চি গাড়ীত যাম আৰু মোৰ অলপমান কাহ কফ হৈ আছে চ' ঠাণ্ডা চাণ্ডা লাগিব পাৰে সেইকাৰণে মই ছুপাৰ কনফিউজ জোতা পিন্ধো নে চেণ্ডেল পিন্ধো নিলে এতিয়া বস্তুটো নিবই লাগিব বস্তু আকৌ ভৰাব লাগিব বেগত গধুৰ হ'ব ধেৰ টেনশ্যন মানে এইবিলাক মৰ্নিং আকৌ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু কালি যিহেতু ভাগৰ লাগিলে শুই থাকিলোঁ আমি আৰু আজি ৰাতিপুৱাই আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাবলৈ বুলি ৰেডি হৈছোঁ গা পা ধুই ওলাইছোঁ আৰু চবেই গা পা ধুই আছে আৰু টেম্পুত যাম টেম্পু কালিয়ে ফোন কৰি থোৱা আছিলে মানুহজন সোনকালে আহিলে আমি গা চা নোলোৱা আগতে চব ওলাই মেলি হৈছে আৰু লাহেকৈ যাম এতিয়া চ' তাত গৈ লগ পাই আছোঁ আপোনালোকক আৰু ওলাইছোঁ আৰু এতিয়া লাহেকৈ যাবলৈ আমি ৰ'দটো অলপমান কমাই দিছে মোৰ হ'লেও মহামৃত্যুঞ্জয় মন্দিৰ পূৰা গৰম হৈ আছে পকাবিলাক খোজকাঢ়িবলৈ যিহেতু জোতা চেণ্ডেল বাহিৰত খুলি আহিব লাগে চ' এতিয়া মন্দিৰৰ ওপৰলৈ উঠি আহিছোঁ আৰু এয়া মোৰ পাছফালে চ' ইহঁতিকেইজনী অহা নাই গোটেইকেইজনী আহি চ' চাকি জ্বলালোঁ চাকি বাহিৰত জ্বলাব লাগে আৰু এতিয়া ফুল দিবৰ কাৰণে আহিছোঁ ফুল আৰু গাখীৰ দিম ভিতৰত চ' আৰু ইহঁতিকেইজনী আহিছে চবেই মই চাই দিয়া এবাৰ এয়া চ' দেখাই থাকিম আৰু কি পাৰোঁ আপোনালোকক আমি ভিতৰত সোমাই লওঁ আগে তাৰপিছত লগ পাই আছোঁ আমি চাকি জ্বলালোঁ ভিতৰতে অ'কে চৰি কি বুলি কয় ফুল দিলোঁ তাৰপিছতে হাৱা ল'লোঁ ফুট চুট লৈ আহিছোঁ ধুনীয়াকৈ ইয়াতে সো এতিয়া আৰু ধুনীয়াকৈ আমাৰ ফটো সেশনটো ষ্টাৰ্ট কৰোঁ আৰু লাহেকৈ বাকীবিলাক আমাৰ কাম হৈ গ'ল।
চাকি জ্বলোৱা বহুত গৰম ৰ'দটো দিয়া নাই যদিও গৰম পৰিছে আৰু অলপমান মানুহ লাহে লাহে আহি চাকি জ্বলালে আৰু পূজাও হৈ গ'ল আমি পূজা কৰি মেলি আহিলোঁ আৰু পুৰা ফটো সেশ্যন চলি আছে ফটো মাৰিছে ইহঁতে বহুত ধুনীয়া মন্দিৰ আপোনালোকে আহিব চাবলৈ বহুত ধুনীয়া আৰু বহুত চাফাকৈ ৰাখিছে মানে জেগাডোখৰ যিহেতু নতুন হয় বনাই আছে বাৰু সম্পূৰ্ণকৈ আপোনাৰ বাহিৰৰ সেইবিলাক বনাই হোৱাকৈ নাই কিন্তু প্ৰায়খিনি হৈ গ'ল আৰু বনাই পিনি আৰু বহুত ধুনীয়াকৈ ৰাখিছে চাৰিওফালে ইয়াৰ মন্দিৰটোৰ যিটো মুখৰ সেইফালে গেটখন তাতে পুখুৰী মানে সৰুকৈ তাতে ফুল ৰুইছে ইমান ধুনীয়া লাগিছে ফুলখিনি চ' চাৰিওফালে আৰু বনাই আছে মানে চব কমপ্লিট হোৱাকৈ নাই চাগে বনাই পিনি এইফালে হেৰি কৰি আছে আৰু সেইবিলাক চ' সেয়াই আৰু চাৰিওফালে গছ আছে সেইফালে ধুনীয়াই আৰু গোটেই পৰিৱেশটো দোকান আছে আপোনালোকে আহিলে ইয়াতে চাকি লৈ ল'ব পাৰিব চাৰিওফালে দোকানে দোকান আপোনালোকে ল'লে হ'ল আৰু ইয়াত আৰু বৰ ধুনীয়া এটা পৰিৱেশত আছে মন্দিৰটো গাঁৱৰ এটা মাজভাগৰ পৰিৱেশত আছে ঠাণ্ডা একদম পূৰা চাৰিওফালে কিন্তু ভাল লাগিলে ন মন্দিৰটো একদম পূৰা গাঁৱৰ পৰিৱেশটোত আছে আৰু মানে ঠাণ্ডা এনেই টাউনৰ মানে ৰাস্তা দাঁতিত থকা হ'লে গোটেইখন হাই হুলস্থুল হ'লহেঁতেন ভাল আৰু অন্ততঃ মানুহবোৰ আহিলে মানে ভালকৈ শান্তি মনে পূজাটো কৰি যাব পাৰে আৰু এই ভিডিঅ'টো অনেক কৰিব পৰা নাই হাই ক'লে ঘামত ঘামি জামি অৱস্থা বেয়া চ' আমি চাকি তাকি দি আৰু টেম্পুত আহিছিলোঁ টেম্পুত আকৌ বহিছোঁ আৰু এইফালে আছে আমাৰ মিঠু ভণ্টি সুমনৰ ভণ্টি হয় এয়া সেইজনী সুমন আৰু এইফালে আছে আমাৰ ধুনু আৰু এইফালে আছে স্মিতা আৰু দুজনী সিহঁতে এই স্মিতা এয়া দেই গাইজ চবে ফুট চুট লৈ একদম ভগৱানৰ ওচৰত নমস্কাৰ হৈ আহিছোঁ বিৰাট গৰম সিহঁতি দুজনী কিবা হ'ল দুজনী গৈছে আমি বহিছোঁ বহুত গৰম পৰিছে ব'লক আৰু এতিয়া আমি ঘৰ যাওঁ ঘৰ গৈ অলপমান ফ্ৰেছ হ'ব লাগিব আৰু ভাবিছোঁ আমি আজি বৰদোৱাও যাম বৰদোৱা ভিডিঅ'টো একেলগে নিদিওঁ আৰু বহুত দীঘল হ'ব কালিয়ে আহিলোঁ নহয় কালিৰ পৰা ভিডিঅ' দি কিবা এখন দীঘলে হ'ব চ' বৰদোৱা ভিডিঅ'টো বেলেগকৈ কৰিম